বন্ধুসকল কি কম ক'বলৈ ভাষা নাই। আজি 18 মহীয়া ছোৱালী, শিশু ছোৱালী, যিজন ছোৱালী কোলাত থাকে, সদায় মাকৰ কোলাত থাকিব, সেইজন ছোৱালী আজি কামনাৰ বলি হ'ল। 18 মহীয়া, এইবোৰ ক'বলৈ গ'লে ভাষা নোহোৱা হৈ যায়। কাৰণ আপুনি কাক বিশ্বাস কৰিব? ওচৰ চুবুৰীয়া মানুহ, আপুনি নিজৰ আত্মীয় মানুহ, নাকি আপুনি অচৰিকা মানুহক বিশ্বাস কৰিব? আপুনি এনেকুৱা পৰিস্থিতি হৈছে আপুনি কাকো বিশ্বাস কৰিব নোৱাৰিব। আপুনি কাৰ ওচৰত থৈ যাব? আপুনি নিজৰ মানুহৰ ওচৰত থৈ যাব, হে আপোনাৰ ছোৱালীৰ ওপৰত সেইবোৰ অত্যাচাৰ হ'ব পাৰে। আজি 18 মহীয়া ছোৱালীকো এৰা নাই। 18 মহীয়া এই ছোৱালীজনীক আজি কামনাৰ বলি হ'ল। এইবোৰ ক'বলৈ গ'লে অকণমান দুখ লাগে। কাৰণ এনেকুৱা অৱস্থা আমি কোনখন দেশত আছোঁ, কোনখন ঠাইত আছোঁ আমি, যে এনেকুৱা বস্তুবোৰ, এনেকুৱা নিউজবোৰ আমি চাব লাগিব। আজি 17 বছৰীয়া এজন ল'ৰাই কি কৰিছে? 18 মহীয়া এজনী ছোৱালীক ধৰ্ষণ কৰি মাৰি পেলোৱা হৈছে। আজি চাওক, মাকে বিশেষ কামত বাহিৰত গৈছে সেই ল'ৰাজনৰ ওচৰত থৈ, যে মোৰ ছোৱালীজনীক অকণমান চাবা, মই বিশেষ কামত বাহিৰত গৈ আছোঁ। কিন্তু সেই ল'ৰাজনে সেইটো সুযোগ লৈয়ে সেই ছোৱালীজনীক কেনেকৈ কুকাণ্ড কৰি মাৰি পেলালে। মাকে যেতিয়া ৰিটাৰ্ণ আহিছে ঘৰত, আহি দেখে এই অৱস্থা, মাকে দৌৰি সেই ছোৱালীজনীক, শিশুজনীক লৈ তললৈ আহিছে, মানুহক কৈছে, মাতিছে যে মোৰ ছোৱালীজনী এতিয়াও শ্বাস প্ৰশ্বাস লৈ আছে, আপোনালোকে অকণমান হেল্প কৰক, আমি হস্পিটেলত লৈ যাওঁ। কিন্তু কোনেও আগবাঢ়ি অহা নাই। এই অভিযোগ কৰি আছে মাতৃয়ে, নাই কোনটো পৃথিৱীত জীয়াই আছোঁ। এইবোৰ ক'বলৈ বহুতো বেয়া লাগে। বন্ধুসকল, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু প্ৰত্যেকজন মাক দেউতাকে এই ভিডিঅ'টো চাব লাগে, আৰু নিজৰ ছোৱালীক, নিজৰ সন্তানক আপোনালোকে সুৰক্ষিত ৰখাৰ চেষ্টা কৰক। কাকো বিশ্বাস নকৰিব, কাকো বিশ্বাস কৰি এৰি নিদিব নিজৰ ল'ৰা ছোৱালীক। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। জয় আই অসম।